Tato. Kita singi jauh deh. Itu. Oh, dilakor. Itu tet kok. Mai deh, Pak. Ini mana? Yang upor waktu. Hello, good morning FB Live. মই মিগমেলিয়া আজি এটা আপোনালোকক নতুন বস্তু দেখাম। আমাৰ মিচিং সমাজৰ গালে অলপ ইয়াৰ বনোৱা হেৰিটো ধৰণটো বেলেগ ষ্টাইলটো। আমাৰ গালে এনেকৈ হেৰি কৰে, এইয়া এইটো ইয়াতে এনেকৈ বান্ধিব, খুঁটা দুটা এনেকৈ বান্ধে। তাৰপিছত আপোনাৰ এইটো এনেকৈ দীঘলকৈ এনেকৈ ডাইৰেক্ট খুঁটা দি মেৰিয়ায়। ইয়াতে আপোনাৰ বিভিন্ন কালাৰো কৰিব পাৰে, কিন্তু মেইন যিটো আপুনি দেখিছে ইয়াত, এইটো মেইন যিটো ৰেড কালাৰ, এইটো মাষ্টাৰ কালাৰ হয়। আৰু এইটো গ্ৰীণটো আপোনাৰ এনেকৈ ইয়াত চেঞ্জ কৰিব পাৰে। এই গ্ৰীণ দুটাত ইয়াতে আপোনাৰ ব্লেক বা য়েল্ল' দিব পাৰে। ইয়াতে হালধীয়া বিনা লাগাই, হালধীয়া ডিমা এইটো চৰি, ইয়াতে আপোনাৰ ব্লেক লগাব পাৰে। এইটো ৰেডটো মাষ্টাৰ কালাৰ, এইটো কমন থাকিবই। আৰু আপোনাৰ গ্ৰীণটো জেগাত ব্লেক লগাব পাৰিব। তাৰপিছত আপোনাৰ ইয়াত এইটো যিটো ছাইডত যিটো গ্ৰীণ আছে, সেইটো কম্পালচৰি এইটো গ্ৰীণ হ'ব লাগে। এইটো আমাৰ ট্ৰেডিশ্যনেল ৰুলছ। আৰু এই গালেটো একচুৱেলি মেখেলাৰ নিচিনাকৈ ৰাউণ্ডকৈ নাথাকে, গালেটো এনেকৈ পিচ হিচাপত থাকে আপোনাৰ। ইয়াক আকৌ চিলাই কি বুলি কয়, তেনেকুৱা চিলাৰ পাৰবিলাক চিলোৱা হয়। আৰু আপোনাৰ কি বুলি কয়, যিটো মেখেলা যিটো আপোনালোকৰ আছে, মেখেলাৰ নিচিনাকৈ জইন হৈ নাথাকে। এইটো এনেকৈ যেনেকৈ জাষ্ট আমি লুঙি পিন্ধোঁ তেনেকৈ এইটো মেৰিয়াব লাগে। তাৰপিছত সেইটো পিন্ধা হয় তেনেকৈ। ইয়াতো এটা বনোৱা আছে, এইটো ক'লা ৰঙৰ। এইটো এনে চিম্পুল, কিন্তু একচুৱেলি যিটো আমাৰ জীয়া ভৰলি ট্ৰেডিশ্যনেল গালে, জীয়া ভৰলি যিটো ট্ৰেডিশ্যনেল মিচিং গালে, তাত মাষ্টাৰ কালাৰ ৰেড থাকে। মোৰ এই ভাগিনজনীয়ে বনাই আছে নতুনকৈ, লকডাউন, তাই পৰীক্ষা চৰীক্ষা দি আজৰি, সেইকাৰণে এতিয়া গালেত ট্ৰাই কৰিছে। মই ভাল পাইছোঁ। তেনেকৈ এনেই বহি থকাতকৈ নিজৰ ট্ৰেডিশ্যনেল সাজযোৰ বনাবলৈ তাই চেষ্টা কৰিছে। আৰু আমাৰ বাইদেউ এজনীয়ে তাতে মোৰ ভাগিনজনীক, আমাৰ সেই বাইদেউজনীয়ে শিকাই আছে আমাৰ ট্ৰেডিশ্যনেল পোচাকযোৰ, সাজ পোছাক কেনেকৈ বনায়। আৰু এইটো যিটো আপোনালোকক দেখালোঁ, এইটো গালেটো খুবেই জনপ্ৰিয় আমাৰ তেজপুৰ জীয়াভৰলি এৰিয়াত। আপোনালোকে যদি বিচাৰে মোৰ লগত FBত কণ্টেক্ট কৰিব, আপোনালোকে পাব। আমাৰ ভাগিনবিলাকে ভণ্টিহঁতে বৈ থাকে তেনেকুৱা, কিন্তু ইয়াৰো অকণমান খৰচা আছে। এটি ক্লাৰা কিনে এটি ক্লাৰা আকৌ ৰ গালে আকৌ এটি ক্লাৰা এতিয়া গালেৰে আকৌ এটি পইচা মা কপাং নাম দে ৰে মোলো এটি পইচা বিপায়। অঁ, আমাৰ ট্ৰেডিশ্যনেল যিটো জীয়াভৰলি এনেকুৱা গালে, এনেকুৱা যিটো জীয়াভৰলি গালে, আপুনি এইটো 1200 বা 1500 ভিতৰত কিনিব পাৰিব। বহুত মেহনতৰ আছে। এইটো কঁকালত এনেকৈ লগোৱাই দেখিছে নহয় আমাৰ বাইদেউ কেনেকৈ এনেকৈ কঁকালত লগোৱাই পিনে গোটেই দিনটো বহি থাকিবলগীয়া হয়। এইটো কমৰৰ বিষো উঠি যায়, বহুত কষ্টও হয় তেনেকৈ বহি থকাটো। আৰু আপোনাৰ ফুল বাচোঁতে বহুত জুমি বাচিবলগীয়া হয়। ইয়াত কাঠিবিলাক গামোচাৰ কাঠি নিচিনাকৈ ইয়াত বহুত হেৰি হৈছে, হাৰ্ড আছে। চ' আজি FB লাইফত মোৰ আমাৰ জীয়াভৰলি ট্ৰেডিশ্যনেল যিটো ড্ৰেছ, যিটো আমাৰ অনলি এটা জীয়াভৰলিত পোৱা যায়, এইটো কাপোৰ, এইযোৰ কাপোৰ আপুনি গোটেই অসমত ক'তো বেলেগত নাপাব, অকল আমাৰ তেজপুৰ জীয়াভৰলিত পোৱা যায়। আমাৰ এইজনী সৰু বনাব জানে, আমাৰ পামীয়ে বৰ ধুনীয়াকৈ বনায়। মই যোৱাকালি আপলোড কৰিছিলোঁ আমাৰ পামীৰ ফটো। চ' মই ভাবোঁ সকলোৱে লকডাউনত ঘৰৰ পৰা ওলাই নোযোৱাকৈ আমাৰ বাইদেউ আৰু মোৰ এই ভাগিনজনীয়ে যেনেকৈ বনাই আছে, মোৰ ভাগিনজনী হওক, মোৰ এই বাইদেউ হওক, যেনেকৈ কাম কৰি আছে, ছোৱালী হওক ল'ৰা হওক, সকলোৱে তেনেকৈ
লকডাউনৰ সময়খিনিত ঘৰত থাকি আপোনালোকে আপোনালোকৰ যি কৰিবলগীয়া বা কৰিব পৰা কামখিনি কৰক। চ' এয়া সকলোৱে আৰু এবাৰ চাই লওক আমাৰ জীয়া ভৰলীৰ ট্ৰেডিশ্যনেল গালে, মানে জীয়া ভৰলীৰ আমাৰ জাতীয় পোচাক, জাতীয় মেখেলা। চ' ৰাইজ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে চাগে লাইক কমেণ্ট আৰু পাৰিলে শ্বেয়াৰ কৰিব, কাৰণ মই মোৰ স্বাৰ্থত নহয়, মোৰ এটা জাতীয় সাজ পোছাকৰ স্বাৰ্থত এই ভিডিঅ'টো বনাইছোঁ। চ' সকলোকে ধন্যবাদ। জয় আই অসম। No